আজি আমাৰ মধ্যযোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত সমূহ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আজি আমি 3 দিনীয়া কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী আমি চলাই নিছোঁ। আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাসকলে গোটেই অসমতে এই আন্দোলনটো চলাই আছে, কাৰণ আমাৰ মুখ্যমন্ত্ৰী মহোদয় 2024 চনৰ যিখন বাজেট ঘোষণা কৰিলে, সেই বাজেটত আমাৰ যিটো মাননি বৃদ্ধি কৰাৰ কথা কৈছিলে আমাৰ সঞ্চালক মহোদয়ে, আমি দীৰ্ঘদিনীয়া আমাৰ আন্দোলনৰ প্ৰচেষ্টাত সঞ্চালক মহোদয়ে আমাৰ মাননিটো অলপ বৃদ্ধি কৰাৰ কথা কৈছিলে, কিন্তু আমাৰ এই বাজেটত আমাৰ মাননিটো বৃদ্ধি কৰি নিদিলে, আমাৰ কাৰণে এটকাও নধৰিলে। গতিকে আমি ক্ষুব্ধ আৰু আমি আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ অজন্তা নেওগ বাইদেৱে পুনৰ বিবেচনা কৰি আমাৰ যিটো মজুৰি আমি ধৰিছিলোঁ, এই মজুৰিটো নিদিয়া পৰ্যন্ত আমাক 12,000 টকা কৰ্মীসকলৰ কাৰণে, মিনিসকলৰ কাৰণে 9,000 টকা, 10,000 টকা আৰু সহায়িকাসকলৰ কাৰণে 8,000 টকা ধাৰ্য কৰা হৈছিলে। গতিকে মই আহ্বান জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু অজন্তা নেওগ বাইদেৱে আমাক পুনৰ বিবেচনা কৰি আমাৰ মাননিটো অলপ হ'লেও বঢ়াই দিয়ে যেন, আৰু তাকে কৈছোঁ। ইয়াৰ উপৰিও যদিহে আমাৰ এই মাননিটো বৃদ্ধি নকৰে, আমাৰ কামৰ বোজা চাই আৰু আমাৰ এতিয়া আজিৰ যুগত যিটো আমি মাননি পাই আছোঁ, সেইটোৱেতো আমাৰ ঘৰ নচলে, কোনো কৰ্মী সহায়িকা বা কোনো মানুহে সেই টকাৰে চলিব নোৱাৰে। গতিকে আমাক যিখিনি প্ৰয়োজন, আপুনি আমাক চলিব পৰাকৈ কিবা এটা দিয়াৰ ব্যৱস্থা কৰিব বুলি মই মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ।